Hello everyone, কি খবৰ আপোনালোকৰ নিশ্চয় আপোনালোকৰ সকলোৰে ভাল আজি মই আপোনালোকৰ বাবে মোৰ এটা সিম্পল ৰেচিপি লৈ আহিছো আৰু মোৰ আজিৰ এই সিম্পল ৰেচিপিটোৰ নাম হৈছে ৰেষ্টুৰেণ্ট ষ্টাইল পনীৰ বাটাৰ মছলা আপোনালোকে নিশ্চয় ৰেষ্টুৰেণ্টত খানা খাই ভাল পায় আৰু মইও বিৰাটে ভাল পাওঁ ৰেষ্টুৰেণ্টত খানা খাই কিন্তু কেতিয়াবা আমাৰ কি হয় সময়ৰ অভাৱত আমি কেতিয়াবা ভিজিট কৰিব নোৱাৰো কিন্তু তেনেকুৱা ধৰণৰ খাদ্য আমি ঘৰতে বনাবলৈ চেষ্টা কৰো তেতিয়াহলে নিশ্চয় আহক অতি কম সময়তে অতি কম বস্তু ইউজ কৰি মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো মোৰ আজিৰ ৰেচিপি ৰেষ্টুৰেণ্ট ষ্টাইল পনীৰ বাটাৰ মছলা তেতিয়াহলে একেবাৰে দেৰি নকৰো আৰু মোৰ আজি এই ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰো এতিয়া মই প্ৰথমে কেৰাহীখন গৰম হ'ব দিছো আৰু কেৰাহীখন ভালদৰে গৰম হোৱাৰ পাছত ইয়াতে মই 2 টেবুল চামুচ ৰিফাইন অইল এড কৰিছো ৰিফাইন অইলখিনি যেতিয়া ভালদৰে গৰম হৈ যাব এতিয়া মই ইয়াতে এড কৰিম এটা মিডিয়াম সাইজৰ বিলাহী আৰু বিলাহীটো দিয়াৰ পাছত এতিয়া মই ইয়াতে এড কৰিম কেইটামান কাজু আৰু কাজুকিটা দিয়াৰ পাছত মই কেইটামান ইলাইচি দিম আৰু লগতে এটুকুৰা দিম দালচেনি এতিয়া মই ইয়াতে এড কৰিলো 1 টেবুল চামুচ আদা নহৰু পেষ্ট ইয়াতে অলপমান বেছিকৈ লাগিব নেক্সট মই এড কৰিলো 1 টেবুল চামুচ ৰেড চিলি পাউডাৰ এতিয়া এড কৰিলো 1 টেবুল চামুচ গৰম মছলা নেক্সট মই এড কৰিলো 1 টেবুল চামুচ জিৰা পাউডাৰ এতিয়া এই গুটি মিশ্ৰণখিনি মই ভালদৰে মিহলাই লম এতিয়া মই নেক্সট ইয়াতে এড কৰিম 1 কাপ পানী আৰু পানীখিনি মিহলোৱাৰ পাছত মই ভালদৰে এতিয়া লৰাই দিম এবাৰ এতিয়া প্ৰায় ঢাকন দি পেলাই 10 মিনিট মানৰ কাৰণে মই হিজিবলৈ দিম এতিয়া প্ৰায় 10 মিনিট মান হৈ যোৱাৰ পাছত মই এবাৰ চেক কৰিব লৈছো আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখিছে বিলাহীখিনি আৰু কাজুকিটা মোটামুটি হিজিয়ে গৈছে আৰু এতিয়া মই ইয়াতে ভালদৰে এবাৰ লৰাই লৈছো এই যিখিনি মিশ্ৰণ হৈছে এই মিশ্ৰণখিনি এটা মই ফ্লেমটো অফ কৰি দিম আৰু অফ কৰাৰ পাছত মই প্ৰায় ঠাণ্ডা হ'ব দিম এতিয়া ঠাণ্ডা হোৱাৰ পাছত মই এতিয়া ফাইন পেষ্ট এটা ৰেডি কৰিম এতিয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল আৰু ইয়াৰ কালাৰটো বহুত ধুনীয়া হৈছে আপোনালোকে নিশ্চয় দেখি পাইছে নেক্সট মই এতিয়া এখন কেৰাহী গৰম হ'ব দিম আৰু কেৰাহীখন যেতিয়া গৰম হ'ব তেতিয়া মই ইয়াতে এড কৰিম 1 টেবুল চামুচ বাটাৰ যেটো পনীৰ বাটাৰ মছলা হয় ইয়াতে বাটাৰ নিশ্চয় লাগিবই নহয় জানো আৰু ইয়াতে মই এড কৰিম 1 টেবুল চামুচ ৰিফাইন অইল আৰু তেলখিনি আৰু বাটাৰখিনি খুব ভালদৰে মই এটা মিহলি কৰি দিম এতিয়া ভালদৰে মিক্স হৈ যোৱাৰ পাছত ইয়াতে মই এড কৰিম 1 টেবুল চামুচ আদা নহৰু পেষ্ট বাটাৰ আৰু আদা নহৰু পেষ্টটো যেতিয়া ভালদৰে মিক্স হৈ যাব ইয়াৰ স্মেলটো বহুত বেছি ধুনীয়া হয় নেক্সট মই ইয়াতে এড কৰিম 1 টেবুল চামুচ গৰম মছলা পাউডাৰ 1 টেবুল চামুচ ৰেড চিলি পাউডাৰ 1 টেবুল চামুচ ধনিয়া পাউডাৰ 1 টেবুল চামুচ জিৰা পাউডাৰ আৰু এই মছলাৰ মিশ্ৰণটো মই খুব ভালদৰে মিক্স কৰি দিম আপোনালোকে নিশ্চয় দেখিছে ইয়াৰ কালাৰটো বহুত বেছি ধুনীয়া হৈছে ভালদৰে মছলাখিনি হিজাৰ পাছত ইয়াতে মই এড কৰিম যিখিনি মই পেষ্ট বনাই থৈছিলো এই পেষ্টখিনি আৰু এই মছলা আৰু পেষ্টখিনি যিখিনি আছে এইখিনি মই খুব ভালদৰে মিক্স কৰিম এতিয়া কাজু বিলাহীৰ যিখিনি পেষ্ট আছিল এই পেষ্টখিনি মই মছলাখিনিৰ লগত খুব ভালদৰে মিক্স কৰি দিম আৰু ভালদৰে মিক্স হৈ যোৱাৰ পাছত ইয়াতে মই এড কৰিম পনীৰ আৰু লগতে দিম অলপমান কসুৰি মেথি আৰু কসুৰি মেথি এড কৰাৰ পাছত ইয়াতে মই দিম আধা কাপ গাখীৰ আৰু গাখীৰ এড কৰাৰ পাছত ইয়াতে দিম অলপমান চেনি আৰু চেনিখিনি এড কৰাৰ পাছত আপোনালোকে নিশ্চয় মন কৰিছে যে মই এতিয়ালৈকে নিমখ দিয়া নাই সেইকাৰণে মই এতিয়া সোৱাদ অনুসাৰে নিমখখিনি এড কৰিম আৰু এড কৰাৰ পাছত খুব ভালদৰে মিক্স কৰি দিম ভালদৰে মিক্স হৈ যোৱাৰ পাছত এতিয়া মই আকৌ 5 মিনিটৰ বাবে হিজিব দিম আৰু 5 মিনিট হৈ যোৱাৰ পাছত আপোনালোকে নিশ্চয় দেখিছে মোৰ পনীৰ মোটামুটি ৰেডি হৈ গৈছে খুব ধুনীয়া এটা গ্ৰেভি ৰেডি হৈ গ'ল আৰু ইয়াৰ কালাৰটো খুব ধুনীয়া হৈছে আৰু নেক্সট মই ইয়াতে এড কৰিম আধা কাপ ক্ৰীম এতিয়া এই ক্ৰীমখিনি মই খুব ভালদৰে মিক্স কৰি দিম যিখিনি গ্ৰেভি আছিল আজি আমাৰ ৰেচিপি পনীৰ বাটাৰ মছলা ৰেষ্টুৰেণ্ট ষ্টাইল ৰেডি হৈ গ'ল আৰু আপোনালোকে এই ৰেচিপিটো ৰুটি নান পোলাও আৰু ৰাইচৰ লগত খাব পাৰে বিৰাটে টেষ্টি হয় নিশ্চয় আপোনালোকে মোৰ আজিৰ এই ভিডিঅটো চাই ভাল পালে যদি আপোনালোকৰ মোৰ আজিৰ এই ভিডিঅটো চাই ভাল লাগিলে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু যোনে যোনে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেখেতলোকে সাবস্ক্ৰাইব কৰি দিব তেতিয়াহলে আজিলৈ আহো বাই বাই